কিছুমান এনেকুৱা বস্তু আছে যিবোৰ নেকি তৰকাৰী বনাই খোৱাতকে জুইত পুৰাই হওক বা এনেকৈ কলপাতৰ মাজত দি ভাপত দি খোৱাই হওক সোৱাদ কিন্তু একেবাৰে সুকীয়া। যোৱাকালি যিহেতু মই কচু ঠাৰি আনিব গৈছিলো, কচুৰ ঠাৰিৰ লগতে মই কচুৰ কুঁহিপাতকেইটা এইকেইটাকো মই এৰি অহা নাছিলো। সৰুতে মায়ে বনাই খুৱাইছিলে চাটনি কচুৰ কুঁহিপাত দি, আৰু সেয়া আজিও মনত আছে। সোৱাদ যে ইমান ধুনীয়া নহয় কি ক'ম আৰু। যিসকলে খায় তেওঁলোকে গম পাবই, বিশেষকৈ আমাৰ গাঁৱৰ মানুহবোৰে বেছিকে খায়। বাৰু যিয়ে নহওক, মই আগতীয়াকৈ ধুনীয়াকে এনেকে কলপাত এখিলা কাটি আনি ললো। তাৰ পাছত কচুৰ কুঁহিপাত কেইটা ধুই ললো, লগতে জলকীয়া নহৰু দি দিছো, যাতে আৰু এক্সট্ৰাকে মই ভাজি থাকিব লগা নহয় বা বইল কৰিব লগা নহয়। সেইকাৰণে লগত দি দিলে বেছিয়ে ভাল। আৰু তাৰ পাছত মই টাৱাখনত অকনমান তেল দিছো, যাতে লুটিয়াওতে লাগি নধৰে, সেইকাৰণে আৰু ঢাকন মাৰি দিলো। তাৰ পাছতে এয়া বেছি সময় লগা নাই, একেবাৰে 5 মিনিটতে ধুনীয়াকে এইখিনি হৈ গ'ল। পুৰি গৈছে কলপাত খিনি। একেবাৰে যেতিয়া কলা কলা হৈ যাব তেতিয়া আঁতৰাই দিম। আৰু এইফালে ঢেকীয়াও হৈ আছে মোৰ, এইফালে আকৌ কচু পুৰা হৈ গৈছে মোৰ। তাৰ পাছত কাঁহী এখনতে ধুনীয়াকে কলপাত খিনি ইয়াৰ পৰা আঁতৰাই ললো। নেমু আগতীয়াকৈ মই কাটি থৈ দিছিলো, যিহেতু কচু হয় ধৰা চান্স থাকিলে আৰু নধৰে। নেমু চেপি দিলো, তাৰ পাছত পিঁয়াজ আৰু কেঁচা মিঠাতেল অকমান দি মোহাৰি মই 10টাৰ ভাতকেইটা ইমানেই ধুনীয়াকে খালো নহয়, পেট ভৰি গ'ল গাইছ। ইমানেই আছিলে আৰু আজি ৰেচিপি।